নমস্কাৰ, মই আজি আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, উপকৃত হ'ব আৰু ঘৰত এবাৰ ট্ৰাই কৰিব। ভিডিঅ'টো মই আনবক্সিঙৰ পৰাই ষ্টাৰ্ট কৰি গৈছোঁ। তেনেহ'লে গোটেই প্ৰচেছটো চাই যাওক, কেনেকৈ আমি ব্লক পেইণ্টিং কৰিব পাৰোঁ, তাৰ আগত কি কৰিব লাগে, ব্লককেইটা আমি ধুনীয়াকৈ ৰাখিবৰ কাৰণে বা পেইণ্টিঙৰ কাৰণে উপযোগী কৰিবৰ কাৰণে কি কৰিব লাগে। এতিয়া প্ৰথমতে চাওক, মই এখন প্লেট লৈছোঁ আৰু প্লেটত মই অলপ বেছিকৈ মিঠাতেল দিছোঁ। যিটো আমি খাওঁ সেই তেলটো আপোনালোকে ইউজ কৰিব আৰু ব্লককেইটা এটা এটাকৈ মই সেই তেলখিনিত দি গৈছোঁ। আৰু এটা কথা, তেল লোৱাত কিন্তু আপোনালোকে কৃপণালি নকৰিব, কাৰণ তেল যদি কমকৈ লয় তেনেহ'লে আমাৰ পেইণ্টিংবোৰ পিছলৈ ভাল নহ'ব। আৰু এই প্ৰচেছটো আমি প্ৰথমে মানে ব্লককেইটা ইউজ নকৰাৰ আগতেই কৰিব লাগিব। বাৰে বাৰে এইখিনি কৰি থকাৰ কোনো প্ৰয়োজন নাই। আৰু এতিয়া চাব, মই ব্লকখিনি এনেকৈ দুদিনলৈ থৈ দিম আৰু দুদিনৰ পিছত এয়া চাওক, ব্লকখিনিয়ে গোটেই তেলখিনি এবজৰ্ব কৰিছে। গোটেই থালখনত যিখিনি তেল আছিলে সেইখিনি গোটেই ব্লকখিনিয়ে লৈ লৈছে, কাৰণ এইখিনি উডেন ব্লকছ হয়। আৰু এইখিনি চাওক, আগতে বগা আছিল, কালাৰটো চেঞ্জ হৈছে। আৰু এতিয়া আমি থালখনৰ পৰা ব্লকছখিনি পেপাৰত থ'ব লাগিব আৰু পেপাৰ অলপ বেছিকৈ ল'ব, যাতে চেছ যিখিনি অইল আছে সেইখিনি পেপাৰখিনিয়ে লৈ ল'ব পাৰে। আৰু এইখিনি আমি হয়তো 8 ঘণ্টা নহয় 12 ঘণ্টা এনেকৈ থ'ব লাগিব, তাৰপিছতহে আমি ৰেডি কৰিব পাৰিম। এয়া চাওক, 12 ঘণ্টাৰ পিছত মই মোৰ ব্লকখিনি এনেকৈ উলিয়াই আনিছোঁ। পেপাৰত যিখিনি আছিলে এতিয়া মই শুকান চাফা কাপোৰেৰে মুচি ল'লোঁ। ইয়াত পানীৰ কোনো প্ৰয়োজন নাই, পাহৰি নাযাব। যদি পানী লগাই, যিহেতু এইটো উডেন ব্লক হয়, পানী লগালে নষ্ট হোৱাৰ চান্স থাকে, গতিকে আপোনালোকে পানী একদম ইউজ নকৰিব। আৰু ইয়াৰ পিছত কেনেকৈ পেইণ্টিংটো কৰে সেইখিনি মই বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম, আপোনালোকক কৰি দেখুৱাম। গতিকে এইখিনিলৈকে মই আপোনালোকক গোটেই প্ৰচেছটো আনবক্সিঙৰ পৰা এতিয়ালৈকে সম্পূৰ্ণ ভিডিঅ'টো দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আৰু এনেকৈ নতুন ভিডিঅ' যদি আপোনালোকে চাই থাকিব খোজে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।